এই মলানডুবি কমিউনিটি হলৰ যি BPF দলৰ যোগদান সভা আছিলে এই যোগদান সভাত উপস্থিত হ'ব পৰা আমাৰ BPF দলৰ লগতে কৰ্মী বন্ধুসকলক মই সন্মান যাচিছোঁ। লগতে আজিৰ যি মিডিয়া বন্ধুসকললৈ মোৰ যোগদান সভাত আজি যোগদান কৰাৰ লগতে মিডিয়া বন্ধুসকলক মই সন্মান যাচিছোঁ। মই বিশেষকৈ BPF দলৰ আগৰ ব্লগৰ সাধাৰণ সম্পাদক আছিলে, এতিয়া আমি BPF দলৰ কেন্দ্ৰীয় ফাৰ্মাৰ সেলৰ সেক্ৰেটাৰী আছিলে। এতিয়া মই আমাৰ দলক আমি বিশেষকৈ আমাৰ বেলেগ দল হইল আজি যি দলক মই এৰি পেলাই আহিছোঁ এই BPF দলত বেলেগ দলক একো বেয়া ক'ব নাযাওঁ। আজি অকল খালি মই এই দলক BPF দলক ভাল পাই আমি আজি ইয়াত যোগদান কৰিছোঁ। আশা ৰাখিছোঁ তেনেকুৱা আমাৰ ছাৰে MCLA ছাৰে কৈছে যে 52% অকলে পাইছিলে, আমি আজি যোগদান হোৱাৰ সত্ত্বে আমি ভাবিছোঁ যে 70% অলৰেডি ইয়াত আহি যাব আৰু আমাৰ যোগদান হ'বলৈ বহুত বাকী আছে। অলৰেডি আমাৰ লগত যোগাযোগ চলিছিল, যোৱাকালিৰ পৰা আমাৰ লগত যোগাযোগত বহুত আছিলে, কিন্তু দুৰ্ভাগ্যজনক্ৰমে তেখেত আমাৰ UPF দলৰ ফৰ্মাৰ যিসকল আছিলে তেখেতসকল মোৰ লগত অলপ কিবা কৰাৰ কাৰণে মই দূৰত্বত থাকিব লগা হৈছে। তাৰ কাৰণে আমি মোৰ যিসকল মোৰ সতীৰ্থ UPF দলৰ বন্ধুবৰ্গ আছিলে তেখেতসকলক মই আজিৰ যি যোগদান সভা এই যোগদান সভাত যোগদান কৰিবলৈ আনিব পৰা নাই। নিশ্চয় মই আশা ৰাখিছোঁ পৰৱৰ্তী সময়ত যি আমাৰ এটা ডাটা দিছিলে 13 তাৰিখৰ পৰা চিৰিয়েল যি গাঁওসমূহৰ আমাৰ প্ৰগ্ৰাম ল'বলৈ ওলাইছে, এই প্ৰগ্ৰামত গোটেইকেইটা প্ৰগ্ৰামতে আমি যোগদান সভাটো ল'ম বুলি আশা ৰাখি আজিৰ যি মিডিয়াৰ আমাৰ মোৰ বক্তব্য ইয়াতে ধন্যবাদ। আশা ৰাখিছোঁ শেষ হৈ যাব, ৰিয়েলি শেষ হৈ যাব। কাৰণ মোৰ দেখাত মোৰ জানাত আমাৰ বাউকুংগ্ৰী সমষ্টিত যেনেকুৱা আগৰ BPFৰ MCLA কাম কৰিছিলে, EMA কাম কৰিছিলে, এনেকুৱা কাম কৰিবলৈ দেখাৰ আমাৰ বাউকুংগ্ৰী সমষ্টিৰ কোনো লিডাৰ আজিলৈকে জন্ম হোৱা নাই। মই দাঁতিকৈ ক'ব পাৰোঁ আজিৰ এই বাউকুংগ্ৰী সমষ্টিৰ যিসকল আমাৰ UPF দলৰ কৰ্মীসকল আছিলে তেখেতসকল নিজৰ মাজতে কোনো মিলা প্ৰীতি নাইকিয়া হৈ গৈছে। নিশ্চয় তেখেতসকল আহিব লগা দিনবোৰত তেখেতসকল আমাৰ এই বাউকুংগ্ৰী সমষ্টিত টোটেলি নাইকিয়া হৈ যাব বুলি মই ভাবোঁ। আশা ৰাখিছোঁ 50% আহি যাব। তেখেতসকল অলৰেডি মোৰ লগত যোগাযোগ ৰাখিছে, যোৱাকালিও বহুত কেইজন মানুহ যোগাযোগ ৰাখিছে, তেখেতসকল আহিবলৈ আগ্ৰহী আছিলে। কিন্তু আমাৰ যিসকল মাইনৰিটি ভাইসকল কালি এটা ঈদ কিবা তিথি আছে, তাৰ কাৰণে তেখেতসকল বজাৰ কৰিব লগা আছে, সেইটোৰ কাৰণে তেখেতসকল মোৰ লগত কালি অকল যোগাযোগে থাকিলে। আজি তেখেতসকল ইয়াত আহি পেলাই কোনো যোগদান কৰিব নোৱাৰিলে। আশা ৰাখিছোঁ তেখেতসকল কথা দিছে অলৰেডি মোৰ আগত জনাইছে যে আপোনালোকে যদি গৈছে